welcome back to our YouTube channel Hokolue Sisters. নমস্কাৰ মই দিশা আৰু নমস্কাৰ মই প্ৰিয়াংশী আমাৰ ইলেক্ট্ৰিক ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'ছবোৰ প্ৰথমবাৰৰ বাবে চাইছে তেন্তে আমাৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ যদি আপোনালোকে সকলোতকৈ আগতে পায় তেন্তে আমাৰ চেনেলটোৰ ছাইডত থকা ছাবস্ক্ৰাইবটো টিপি দিব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব নাপাহৰিব। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি এইটো প্ৰথমটো ভিডিঅ' যিটো ভিডিঅ' আমি পাকঘৰৰ পৰা দিব লৈছোঁ। আপোনালোকে ম'ম' খাই কেনেকুৱা পায় বাৰু? আমি খুব ভাল পাওঁ, যিহেতু বতৰ বহুত ঠাণ্ডা হয় সেনেকা কৰি আছে আৰু এনেকুৱা বতৰত অবভিয়াছলি ম'ম' খাইলে চবেই ভাল পাই চাগে। আৰু বহুত দিন ওলাই যোৱা নাই, সেইটো কাৰণে ম'ম' খাবলৈ পোৱা নাই আৰু সেইকাৰণে ভাবিলোঁ আজি ঘৰতে বনাওঁ। গতিকে আপোনালোককো দেখাওঁ, সেয়েহে দেৰি নকৰি আজি ভিডিঅ'টো তেন্তে ষ্টাৰ্ট কৰোঁ। লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। এয়া হৈছে ময়দা আৰু ময়দাখিনি আমি এটা পৰিমাণত গামলাত উলিয়াই ল'ম। উলিয়াই পিনে ইয়াত এতিয়া মিক্স কৰিম। নিমখ অলপ দি লৈছোঁ। তো পৰিস্থিতিৰ বাবে আমি ওলাই যাব পৰা নাই ক'তো, ঘৰত যিখিনি আছে সেইখিনিয়ে আমি বনাবলৈ ট্ৰাই কৰিছোঁ। নিমখ দিয়াৰ পাছত মই এতিয়া ইয়াত ৰিফাইন তেল অলপ দি ল'লোঁ। ৰিফাইন তেলখিনি দিয়াৰ পাছত এইখিনি ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰাৰ পাছত পানীৰে খচি 20 মিনিটছমান ঢাকি পিনে থৈ দিম। এয়া আমাৰ ৰেডি হৈ গ'ল। এতিয়া আমি এইখিনি ঢাকি থৈ দিম 20 মিনিটছমান আৰু এইখিনি টাইমতে আমি বাকী বস্তুখিনি ৰেডি কৰোঁগৈ আৰু আহক আপোনালোকেও চাই যাওক। বন্ধা কবি কাটিছোঁ। মই নাই বুজা কেনে মা কি যে মামাহঁতৰ ঘৰত থাকিব গৈছিলে তেতিয়া আমি বনাই খোৱা নাই, কৈ দিয়াচোন। মই বনাইছোঁ দুদিন অকল, তাৰপাছত আমি বনাই খাইছোঁ, হয় না মা? খাই মেলি পাহৰি গ'লা, কাৰণ খালেহে মনত থাকিব নোৱাৰো। খাই মেলি পাহৰি গ'লা, এনেকুৱা কৰি দিলা, বদনাম দিলা তুমি। কিমান ধুনীয়া ধুনীয়াকৈ বনাই খোৱালো। মইনা গলি যাচোন। কি বন্ধু? মা এইজনী পিঁয়াজ কাটি কাটি কান্দিছে, চোৱাহিচোন। বন্ধাকবি কাটি আগতে হৈ গৈছিল আৰু ভণ্টিয়ে পিঁয়াজ নহৰু আদা যোগাৰ কৰিছিল আৰু তেতিয়ালৈকে মই চাটনি বনাই
আনিলোগে ৰেডি হৈ গ'ল খাবৰ বাবে চাটনি আৰু এইখিনি কিহৰ চাটনি হয় গম পাইছেনে বাৰু মই কৈ দিছোঁ ইয়াত মচুৰ দাইল আছে আৰু লগতে আছে মচুন্দৈ মান ধনিয়া পাত আদা নহৰু জলকীয়া আৰু নিমখটো থাকিবই আৰু লগতে অলপ নেমু চেপি দিছোঁ চাওক এইখিনি আমি এইখিনি কাটি মেলি সব ৰেডি কৰি ল'লোঁ আৰু এফালে নহৰু আৰু আদাখিনি পেষ্ট বনাবৰ বাবে এনেকৈ থৈ দিছোঁ আমি এতিয়া ভাজি বনাম আৰু আমাৰ অলৰেডি কেৰাহীখন গৰম হৈ গৈছে ইয়াত মিঠাতেল দি ল'লোঁ মিঠাতেল দিয়াৰ পিছতে তেজপাত দুখিলা দি দিছোঁ যাতে ভাজিখিনি অলপ টেষ্টি হয় আৰু দেন আমি দিলোঁ পিঁয়াজ পিঁয়াজখিনি দিয়াৰ পিছতে আমি জলকীয়া দি দিছোঁ লগতে অলপমান চেনি দি দিছোঁ বেছি দিব নালাগে অকণমান দিলেও হৈ যায় এনেদৰে আমি এইখিনি লৰাই থাকিম এতিয়া তাৰপাছত অলপ বিলাহী কাটি দিছোঁ সৰু সৰুকৈ এইখিনি এতিয়া অলপ ৰঙচুৱা হোৱালে আমি থৈ দিম আমাৰ এইখিনি অলপ ৰঙচুৱা হৈ গ'ল তো আমি ইয়াত দিম এতিয়া কবিখিনি ইয়াত নিমখ হালধি যি প্ৰয়োজন হয় আৰু সেইখিনি দি লৈছোঁ ফাৰ্ষ্ট আৰু এইখিনি অলপ লৰোৱাৰ পিছতে ঢাকি দিম এইখিনি অলপ অলপ হৈ গৈছে আৰু এতিয়া আমি ইয়াত দি দিম আদা আৰু নহৰু যোনখিনি পেষ্ট বনাইছিলোঁ সেই পেষ্টখিনি এতিয়া আমি দি দিছোঁ
এতিয়া মই নৰসিংহ পাত 2 খিলামান দি দিছোঁ যাতে তাৰ পৰা অলপ ধুনীয়া ধুনীয়া স্মেল পাওঁ আৰু আমাৰ এইখিনি অলপ ৰেডি হৈছেগৈ আৰু তো নমাবলৈ লোৱাৰ আগত আমি এতিয়া দি দিছোঁ অলপ ৰেড চিলি তাৰ পাছত দিলোঁ অলপমান চাট মছলা আৰু তাৰ পাছত অকমান দি দিলোঁ ধনিয়া পাউডাৰ এয়া আমাৰ হৈ গ'ল আজিৰ ৰেচিপি 50% ৰেডি আৰু আমি এইখিনি ঢাকি থোৱাখিনি এতিয়া উলিয়াই ল'লোঁ আৰু অকণমানি টিকলুকৈ আমি এতিয়া বেলি যাম আমাৰ হৈ গ'ল আৰু এনেকৈ আমি গোটেইখিনি বেলিম এতিয়া এইটো সাইজৰে এইটো মই সব এনেকৈ বনাই ল'লোঁ আৰু এইখিনি এতিয়া বেলি যাম আৰু এতিয়া এইখিনি ভাজিখিনি ভিতৰত দি লৈছোঁ আৰু মমৰ যোনটো ডিজাইন সেইটো দিবলৈ ট্ৰাই কৰিছোঁ ইমান এক্সপাৰ্ট নহয় ট্ৰাই কৰিছোঁ কিন্তু কি হয়গৈ নাজানো এইখিনি বনাই ল'লোঁ তাৰ পাছত আৰু এইখিনি বেলেগ বেলেগ ডিজাইনৰ আছে এইটো এনেকৈ কৰিছিলোঁ এইটো এটা বেলেগ ডিজাইনৰ হয় তেনেকৈ বেলেগ বেলেগ ডিজাইনৰ ট্ৰাই কৰিছে বেলেগ বেলেগ ডিজাইনৰ কিন্তু এইটো কি বনালোঁ মই নিজে নাজানো এইটো একোৱে নহ'লগৈ উল্টা ফুল্টা যি মনত আহিলে এনে এতিয়া আমি এইখিনি চব বনাবলৈ ৰেডি কৰি লৈছোঁ ইয়াতে আছে পানী আধা আৰু ইয়াত দিম চিকেন এইখিনি আগতীয়াকৈ কাটি থোৱা হৈছিলে আৰু আমি চিকেন কিডখৰ দিয়াৰ পিছতে বিলাহী অকণমানিকৈ কাটি দিছোঁ আৰু পিঁয়াজো লগতে দি দিছোঁ তাৰ পাছত চবখিনি অকণমান উতলাৰ পাছত জালুক নহৰু আৰু আদাৰ পেষ্ট বনাই গোটেইখিনি দি দিম ইয়াত ৰিফাইন তেল সানি লোৱা হৈছে যাতে মমোখিনি ইয়াত দিয়াৰ পিছত লাগি নাযায় আৰু এইটো চবখিনি ওপৰতে এনেদৰে বহাই দিম আৰু ধুনীয়া মমো তৈয়াৰ হ'ব দেই
যিহেতু আমাৰ লগত ম'ম' বনোৱা কোনো ষ্টেণ্ড নাছিলে চ' আমি বেলেগ একো বিচাৰি নাপায় এইখনেই লৈ লৈছোঁ এইখিনি কমপ্লিট হৈ গ'ল ইয়াত দিয়া ধুনীয়াকৈ দি দিলোঁ আৰু ইয়াৰ ওপৰত এতিয়া ঢাকনেৰে ঢাকি দিম আৰু মাজে মাজে চাই থাকিম এইখিনি সিজিছেনে নাই কেইমিনিটমান লাগিব আৰু অলপ বোলে অকণমান সিজা টাইপ হ'ল তেতিয়া নমাই দিব পাৰিব তলত চুপ তলত চুপ এণ্ড ফাইনেলি আমাৰ ম'ম' বনাই কমপ্লিট হৈ গ'ল আৰু প্লিজ আপোনালোকে জনাবলৈ নাপাহৰিবচোন আজি ভিডিঅ'টো কেনেকুৱা পালে আৰু ম'ম' বনোৱাটো একেবাৰে ইজি হয় আপোনালোকে ট্ৰাই কৰি চাব পাৰে এনেদৰে তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ তেন্তে বাই বাই